নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে ভালেই? মই আছোঁ ভুৱনেশ্বৰ পুৰীত। মই যোৱাকালি আহিলোঁ, সন্ধিয়া পালোঁহি, আন্ধাৰ হ'ল, গতিকে ভিডিঅ' নকৰিলোঁ আৰু। আজি এতিয়া ৰাতিপুৱা আমি জগন্নাথ মন্দিৰ যাবলৈ ওলাইছোঁ। জগন্নাথ মন্দিৰলৈ কেমেৰা, মোবাইল এইবিলাক এলাউ নাই, গতিকে আপোনালোকক দেখাব নোৱাৰিম ভিতৰৰ দৃশ্যাংশ। পিছত যেতিয়া আবেলি যাম তেতিয়া আপোনালোকক বাহিৰৰ ভিউটো দেখাম। বৰ্তমান আমি যিখন হোটেলত আছোঁ সেইখনৰ নাম হৈছে সোণাৰ বাংলা, আৰু তাৰ সন্মুখতেই সাগৰখন আছে। এয়া চাওক আপোনালোকে। মই এতিয়া আপোনালোকক আমাৰ হোটেলৰ সোণাৰ বাংলাৰ ৰুমৰ ভিউটো দেখুৱাম। ৰুমটো কেনেকুৱা, এয়া দৰ্জা খুলিয়ে সন্মুখতে এইটো ৱাৰ্ড্ৰব আছে। ইয়াত আপুনি ট্ৰলি, জোতা, চেণ্ডেল, কাপোৰ ইত্যাদি থ'ব পাৰে। ইয়াত আছে আইনা, ইয়াতে টাৱেল দিছে তেওঁলোকে। ইয়াত এটা হেণ্ড চেনিটাইজাৰ দিছে, আৰু এইফালে বেড, এইফালে ফোন আছে, এইখন বেডখন, আৰু এইটো AC আছে ইয়াত ৰুমত। ইয়াত এইটো বেডৰ ফ্ৰণ্টতে টিভিটো আছে। এই ৰুমটো চি ভিউ ৰুম হয়। এইফালে এনেকৈ এটা পানী ফিল্টাৰ দিছে, এয়া কেটলি আছে পানী গৰম কৰিবলৈ। ইয়াতে আপোনাৰ দিছে এয়া গাখীৰ, এয়া আপোনাৰ চেনি, এয়া টি বেগ আছে, কফি আছে, কাপ লগতে, আৰু এটা মিনি ৰেফ্ৰিজাৰেটৰ আছে। বৰ্তমান ইয়াত একো নাই। আৰু এতিয়া মই দেখাম আপোনালোকক বেলকনিৰ ভিউটো। এইটো হৈছে বেলকনিটো। বেলকনিৰ পৰা সাগৰখন বহুত ধুনীয়াকৈ দেখি। একচুৱেলি আমি চি ভিউ ৰুম লৈছোঁ ইয়াত। এয়া দেখিছেনে সাগৰখন ইয়াৰ পৰা কিমান ধুনীয়াকৈ চাই থাকিব পাৰি। সোণাৰ বাংলা হোটেলখন সাগৰৰ একদম ঠিক অপজিটতে আছে, লাইট হাউচৰ একেবাৰে ওচৰতে আছে। আৰু লাইট হাউচৰ পৰা আধা কিলোমিটাৰমান দূৰত আছে আপোনাৰ চি বিচ মাৰ্কেটখন, য'ত আপুনি চি ফুড পাব। তাত ইয়াত থকা সকলো বস্তু কিনিবলৈ পাব পুৰীৰ। এইটো হৈছে হাইৱেটো। এতিয়া বেলকনিৰ পৰা মই আপোনালোকক ৰুমৰ ভিউটো দেখুৱাম। এইটো ৰুমটো। ইয়াতে আপোনাৰ টেবুল আছে, আৰু আপোনাক ইয়াতে হোটেলৰ মেনুখনো দিছে। এইখন মেনু, ফুড মেনুখন হয়। ইয়াতে আপুনি আপোনালোকে চাই ইয়াত সকলো অৰ্ডাৰ কৰিব পাৰিব। যি খাই আপোনালোকে ইয়াত অৰ্ডাৰ দিব পাৰে। আৰু এইফালে আছে বাথৰুমটো।
এভৰিৱান, আমি জগন্নাথ পুৰী মন্দিৰৰ পৰা আহিলোঁ। এতিয়া আমি আমাৰ হোটেলৰ সন্মুখত থকা বিচত আছোঁহি। এইখন বংগোপসাগৰ আৰু ইয়াৰ ঢৌটো বহুত বেছি, আৰু ইয়াত ফটো তোলা লাইভ গাৰ্ড থাকে চুইমিঙৰ কাৰণে। আপোনালোকে সকলো আহি এনজয় কৰিব পাৰে ইয়াত। আপোনালোকে ইয়াত আহি উটতো উঠিব পাৰিব। এয়া আমাৰ হোটেলখন লাইট হাউচৰ ওচৰতে আছে। এইটো দেখা পাব লাইট হাউচটো। আহিছে আহিছে আগৰ